অঘাইটং টিম মানে বনিলে ই জোৰ জবস্তি সোমাইছে ডকাইত শিল্পী ই চিনেমাত নাছিলে চাই এইফালে ই কৈছে দাদা মই থাকিম চিনেমাত মই বোলো হ'ব দে তোৰ কাৰণে কেৰেক্টাৰ এটা উলিয়াব লাগিব তাৰমানে খালি তোৰ মানে চিনেমাখনত মানে চব ঘূৰাব লাগিব মই চব ঘূৰাব লাগিব বুলি কৈছোঁ যে চব মানে এফালৰ পৰা চব ঘূৰাব লাগিব গোটেই মানে মোৰ চচৰ কথা কৈছোঁ এইবিলাক তোক সদায় এনেকৈ দেখি আছোঁতো তাত মোৰ লগত মানে বেলেগ হ'ব লাগিব ন হয় নাই বাৰু ইয়াক মানে কি ইয়াক মই বৰ ভাল পাওঁ ইয়াক মানে সেই জোনাকী জল বুলি কৈছে যে কথাটো সেইটোৱে তাক মই তেতিয়া প্ৰথম লগ পাইছিলোঁ ইমান ভাল এক্টৰ আৰু তাৰমানে কি ইহঁতে মানে চিৰিয়েল কৰি কৰি চেছ হৈ গৈছে তাৰপৰা উদ্ধাৰ হ'ব লাগেতো অকল গোটেই জীৱন যদি চিৰিয়েলেই কৰি থাকে নহ'ব নহয় চিনেমা কৰিব লাগিব বেলেগ কাম কৰিব লাগিব নাটক কৰিব লাগিব কিবা কৰিব লাগিব চ' ইটছ এ হিউজ প্লেটফৰ্ম মস্ত প্লেটফৰ্ম এখন প্ৰকাণ্ড এখন প্লেটফৰ্ম চ' সেইকাৰণে তাক মই উদ্ধাৰ কৰি লৈ বিচাৰিছোঁ সেইকাৰণে তাক গোটেই চব ঘূৰাই দিব বিচাৰিছোঁ গোটেই মতা মানুহৰ কাঞ্চনজংঘাত মই টকলা আছিলোঁ নেক্সট চিনেমাত সি টকলা হ'ব মোৰ চলি থাকিব মতা মানুহৰ চবতকৈ নাকটো ইম্পৰ্টেণ্ট সেইকাৰণে আণ্ডাৰলাইন থাকে এইডাল এইবাৰ সহায় দিব দাদাই তথাপি আমাৰ ভাল লাগিছে যে দাদাৰ লগত সেইডাল মই উৰাই দিম যে সেইটোৱে কৈছোঁ কিন্তু আমাৰ কাৰণে সঁচাকৈ ভাল লাগিছে যে দাদাৰ চিনেমাখনত যে আমাক ভাবিছে এতিয়া আমি কিমান ভালকৈ কৰিব পাৰোঁ সেইটোহে কথা হয়নে বাৰু আপোনালোকৰ ভাল লাগিছেনে বহুত ভাল লাগিছে মই থকা কাৰণে ভাল লাগিছেনে দৌৰি চাম অহাটং তই ক'বা সোমালিবি তই নাছিলি কাষ্টত দাদা বহুত এনেই বদমাচি ই কৈছে মই সোমামেই মই চিনেমাখন থাকিম তেনেকৈ চিনেমাখনেই বাৰু মই কৰিমেই মই লাগিলে কেমেৰাৰ আগতে দৌৰি থাকিম কেমেৰা ৰ'ল হোৱাৰ পিছত মই এনেই দৌৰি দিম এটা সময়তো ৰাখিব ন অঁ মই দাদাই আমাৰ অসমীয়া গান গালে ইংলিছ গালে মই এটা গাওঁ কাৰণে মই দাদাৰ পাৰ্মিশ্যন লৈ দাদাই কৈছে গাচোন তই সহযোগ কৰিব অ' লিলি অ' লীলা লিকি আম্মা বুজি পাইছেনে নাই পোৱা মই বুজি পোৱা নাই আপোনালোকে ক'ৰ পৰা বুজি পাব মই কিন্তু বুজি পাইছোঁ অকণ অ' লীলা এবাৰ লিলিক মাতিছে এবাৰ লীলাক মাতিছে লীলা দুটা কেৰেক্টাৰ আছে মাতিছে লাষ্টত কৈছে শুই গ'লা মানে কি লিলি আৰু লীলা দুইটা শুই গ'ল মই জুবিন দাক লৈ এনে এটা বহুত ভাবিছোঁ জুবিন দা তুমি আমাৰে অথনি নিচা হাত চাপৰি দিয়ে নে देखो कितना अच्छा गाया वो हाथापड़ी मार दिया थैंक यू जुबिन दा তুমি আমারে जुबिन दा তুমি আমারে ও লুকায়া সা দেখা নেদা লুকায়া সা দেখা নেদা ওই খার গুলির ভিতরে হইছনে এমানে স্কেলটো জুবিনা শুনালে খুজু কথা মানে মই এটা গান লিখি থৈছোঁ এইটো দাদাক কোৱা নাই আজি মানে দাদাই গাবলৈ মোৰ সপোন আছে নিজেতো গাব নোৱাৰোঁ মোৰ গান এটা মই এফাকে লিখি দিছোঁ যে দাদাই গাই দিয়ে দেই মই গাই দিওঁ নে চেষ্টা মই এটা দাদাই গাব মানে মই দাদাক দিয়া নাই যদি গাই দিয়ে মই উদ্ধাৰ হ'ম ঐ বাটে ঘাটে সত মইনা ঘূৰিছে ঐ তোমাৰ পিছত বহুত ল'ৰা মইনা
মইনা লাগিছে ও সতি কাপোৰ ভিলে নে টনা দি মইনা হাতনিব ও টনা হাজোৰা লাগিব তোমাক লৈ মোৰ লাগিব মইনা লাগিছে তোমাৰ পিছত বহুত ল'ৰা মইনা লাগিছে সতি কাপোৰ ভিলে নে টনা দি মইনা হাতনিব টনা হাজোৰা লাগিব তোমাক লৈ মোৰ লাগিব তোমাক লৈ মোৰ লাগিব যে ঘুচি আই মইনা সদায় দিম ওপৰৰে পাৰি মইনা তাকে ৰাই দিম ঘুচি আই মইনা সদায় দিম ওপৰৰে পাৰি মইনা তাকে ৰাই দিম চমকা আমি খানদৰে মইনা সোমাম গহৰা যেন কৰিম গহৰা যেন কৰিম থাকিম তোমাৰ হিৰনো এইটো বিহু প্ৰগ্ৰাম নহয় না বিহু প্ৰগ্ৰাম নহ'লেও মই দাদাক বাৰু শুনালোঁ মানে ভাল পাইছেনে কিন্তু এটা কথা কওঁ ই ভাল গায় কিন্তু অকণমান বজাই দিয়ক নেক্সট চিনেমা ইয়াক ল'ব পাৰি ন পাৰিব ইয়াক গোৱাব পাৰি চিনেমা এফালে চলিব সি গান অকলে এফালে গায় মানে দাদা বেলেগ এটা কথা ক'লে দাদা বা কৈ দিয়ক নাই চিনেমাত বেলেগ কথা এক্টিঙৰ বাহিৰে কি কৰিব পাৰে কৈ দিয়ক দাদা প্লিজ তই ভাল গাৱ তই গোৱাম মই বহুত বহুত ধন্যবাদ দাদা এটা কথা এবাৰ আমি চোৱাইছিলোঁ আমি বাবা এজনক চোৱালোঁ বোলো আমাৰ অনুষ্ঠানত হাঁহে কিন্তু মানুহে ভালকৈ চাপৰি নবজায় কিয় বাৰু বাবাজনে ক'লে ঠাণ্ডা দিনত দৰ্শকে এনেকুৱা কৰে নে গৰম দিনত মই বোলো দুইটা ছিজন কৈছে গৰম দিনত যদি কৰে সেইটো নধৰিব কাৰণ এখন হাত ব্যস্ত থাকে বিচনী মাৰি থাকে আৰু ঠাণ্ডা দিনত মানুহবোৰেতো এনেকৈ বহে মই বোলো আমি কি কৰিম এতিয়া কৈছে আপোনালোকে অনুষ্ঠান ভালকৈ কৰি যাব যিসকল দৰ্শকে অনুষ্ঠান ভাল পাই হাত চাপৰি নবজায় সেইসকলে অহা জনমত এনেকৈ হাত চাপৰি বজাব লাগিব হেৰি আপোনালোকৰ মহে কামোৰেনে কামোৰে কেতিয়াবা ভৰি এনেকৈ গেৱৰা তলত মহে কামোৰে দুটা মহে একেলগে অঁ কেতিয়াবা যদি দুটা মহে একেলগে কামোৰে ভৰিৰ তলত তেতিয়া ঘপকে মহ দুটা মাৰি নেপেলাব কাৰণ মহ দুটা বিয়া হৈ আপোনাৰ আশীৰ্বাদ ল'বলৈতো আহিব পাৰে হয়নে আৰু আপোনালোক সকলো ব্যস্ত মানুহ বিভিন্ন কৰ্মত ব্যস্ত মানুহ আপোনালোকৰ স্বাস্থ্যৰ যতন ল'ব গান শুনিব হাঁহিব খুলি আৰু এটা কথা মনত ৰাখিব বেছিকৈ আহাৰ গ্ৰহণ নকৰিব আৰু লঘোণেও নাথাকিব স্বাস্থ্য ক্ষতি হয় যদি বেছি ভোক লাগে খুব ব্যস্ত চুইংগাম এটা হ'লে চুবাই থাকিব এটলিষ্ট পেটে ভাবিব যে ওপৰত সেইটো কি চুবাই আছে তললৈ নাহে দেখোন আপোনালোকে হাত দাঙিব লাগিব এইটো আমি যাওঁ হ'ল আকৌ গান গাব দাদাই আপোনালোকে জুবিন দাক কোনে কোনে ভাল পায় হাত দাঙক এবাৰ মোৰ চাম মোৰ হাতবিলাক নমাম হাত দাঙক মোক কোনে কোনে বেয়া পায় মাই গড তাৰ আপোনাৰ বহুত মানুহে বেয়া পায় নাই নুশুনাকৈ দাঙি দিলে হয়নে যেতিয়া গম পালে যিটো স্পীডত দাঙিছিল তাতকৈ বেছি স্পীডত নমাইছে মই মহটো চেক কৰি চাওঁ জুবিন দাক জুবিন দাৰ কেইকেইটা কোনে কোনে ভাল পায় হাত ডাঙৰ মাই গড ইমান বহুত ভাল লাগিছে মোক চাওঁ মোক কোনে কোনে ভাল পায় ভৰি ডাঙৰ তোক খালি মোৰ চিনেমাত যদি মই যে কাজ কৰিম তই মোহন হ'ব নোৱাৰ কিন্তু আপুনি যি হ'বলৈকে তাকে হ'ম দাদা তাৰ চুলি তুলি ঘূৰে তাক বেলেগ কৰিব লাগিব ন আমি দুইটা বহি ল'ম আমি যেতিয়া বহি তাক বচোন বহ এই ৰেজৰ আছে নাই ৰেজৰ আছে নাই ইয়াক বহি আমি বহি তই মই বহি ল'ম বুজিছ নাই কথা পাতি ল'ম এফালৰ পৰা ঘূৰাম মানে ধেমালি কৈছোঁ
Thank you.